हेलो गाइस नमस्कार मैं उपासनास ब्लग्सर आन एटी भिडिओলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো সকলোৱে নিশ্চয় ভালেই আছে আৰু বহুত গৰমৰ মাজতে এয়া যাবলৈ ওলাইছো। আপোনালোকে আগৰ ভিডিঅ'বিলাক চাই নিশ্চয় গমেই পাইছে মোৰ যেহেতুকে বিয়া আৰু বিয়াত গৰমৰ মাজতে কামবিলাক কৰি থাকিব লগা হৈছে। যিমানে গৰম হোক কামবিলাকতো কৰি যাবই লাগিব। গতিকে আজিও এয়া যাবলৈ ওলাইছো কাপোৰ কিনিবলৈ, মানে বিয়াৰ পাটৰ কাপোৰ কিনিবলৈ। বিয়া বুলি ক'লে যেহেতুকে পাটৰ মুগাৰ এইবিলাক কাপোৰ লাগে, গতিকে কিনিবলৈ যাবলৈ ওলাইছো। ভাবিলোঁ ব্লগটো স্টাৰ্ট কৰোঁ আৰু আপোনালোকক অকণমান দেখুৱাম, মানে যিখিনি পাৰোঁ সেইখিনি দেখুৱাই যাম। যিহেতুকে দেখুৱাই আছোঁ অকণমান বিয়াৰ প্ৰতিটো ভিডিঅ', গতিকে চাই থাকক আপোনালোকেও, আপোনালোককো লগত লৈ যাম। বলক তেন্তে আজিৰ ব্লগটো আমি ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া কোন যাব আৰু ক'ত লওঁ সকলোখিনি দেখুৱাই যাম। আৰু ইমান বেছি গৰম পৰিছে, মানে ক'তোৱে ওলাবৰ মন নাই, ক'তোৱে যাবৰ মন নাই। তথাপিও উপায় নাই, কামবিলাকতো কৰি থাকিবই লাগিব। এতিয়া আমি আহি পালোঁ নলবাৰী। ভাবিছোঁ প্ৰথমতে নলবাৰীতে চাই লওঁ, মানে যদি পচন্দ লাগে ইয়াতে লৈ ল'ম বুলি ভাবিছোঁ, সেইকাৰণে ইয়াতে আহিছোঁ। আৰু এতিয়া আমি আহি পালোঁ দোকান। ইয়াতে আপোনালোকে জানে নলবাৰী চাবৰা যিসকল নলবাৰী হয় গমেই পায়, তাতে ভাল পাট মুগাৰ কাপোৰ পায়। গতিকে আমি তালৈকে গ'লোঁ। তালৈকে যাই পেলাই আমি চালোঁ আৰু চাই পেলাই দেখিলোঁ মোৰ মন পচন্দৰ এযোৰ কাপোৰ পালোঁ। মানে মই যি ভাবি আছিলোঁ তেনেকুৱা পচন্দমতে মোৰ এযোৰ কাপোৰ পালোঁ। গতিকে তাৰ পৰাই সেয়া ল'লোঁ আৰু তাৰ বাহিৰেও কিছুমান ল'ব লগা আছিল, সেইখিনিও ল'লোঁ তাৰ পৰা। গোটেইখিনি লৈ পেলাই এতিয়া আমি এয়া দেখিছে তাতেই আছোঁ। আৰু আমি বহুকেইজনে গৈছোঁ তাত, যিহেতুকে পাট মুগাৰ কাপোৰ এনেকৈ ল'ব লগা আছিল। সকলোৱে মিলি পেলাই গৈছোঁ আৰু গৈ পেলাই এতিয়া এয়া দেখিছে পইচা গণি আছে, মানে পইচা দিবৰ সময় হৈছে। ল'লোঁ কাপোৰ। কি কাপোৰ লৈছোঁ সেইখিনি আপোনালোকক পিছত দেখুৱাম। ইয়াতে যিহেতুকে ইমান ভিডিঅ' কৰাটো সম্ভৱ নহয়, আৰু এনেদৰে বজাৰত গ'লে বা এনেদৰে কাপোৰ কিনিবলৈ গ'লে ভিডিঅ' কৰি থাকিব নোৱাৰি। তাৰ মাজতে অকণমান কৰিছোঁ। আৰু এয়া হৈছে মামাহঁতৰ সৰু বাবু, গতিকে তাৰ লগতো অকণমান ভিডিঅ' কৰিলোঁ আৰু অকণমান কাপোৰবিলাক দেখুৱাই দিছোঁ আপোনালোককো। মোৰ এযোৰ ল'লোঁ ইয়াতে, আৰু বাকী ল'ব লগা আছিল কিছুমান, তেনেকৈ ল'লোঁ। লৈ পেলাই এতিয়া এয়া দেখিছে ইয়াতেও আহি পেলাই চাই আছোঁ। মা আৰু মামী আছে এইফালে। আৰু আমি ৰাতিপুৱা আহোঁতে বতৰটো ইমান গৰম আছিল, ইমান ৰ'দ আছিল, আপোনালোককতো মই কৈছিলোঁৱে আহোঁতে। কিন্তু এতিয়া চাবচোন বাহিৰত ইমান বৰষুণ দিছে, ইমানে ডাঙৰ বৰষুণ দিছে যে আমি ইয়াৰ পৰা ওলাব নোৱাৰিলোঁ। বৰষুণতে মানে ইয়াতে বহি আছোঁ। ইয়াতে বহি পেলাই কাপোৰ চাপোৰ চাই আছে এইফালে। আৰু এই কাপোৰৰ দোকানত আহিলে মানে এনেকুৱা লাগে যে কোনযোৰ লওঁ কোনযোৰ নলওঁ, মানে সকলোবোৰ কাপোৰে ভাল লাগে, হয়তো সকলোৰে হয় এনেকুৱা, চব কাপোৰে লওঁ লাগে। কিন্তু কি কৰিব আৰু, গোটেইবিলাকতো ল'ব নোৱাৰি, তাৰ মাজতে যিখিনি লাগে সেইখিনি লোৱা যায়। এইফালে দেখিছে কাপোৰবিলাক এনেদৰে থৈ দিছে, চাই আছোঁ। আৰু এনেদৰে কাপোৰ চাপোৰ লৈ খোৱা বোৱা কৰি আমি আহিলোঁ ঘৰলৈ, মানে নলবাৰীৰ পৰা আমি ঘৰলৈ আহিলোঁ। আৰু এতিয়া ইয়াতে যিহেতুকে মোৰ গোটেইকেইযোৰ কাপোৰ নহ'ল, এতিয়া আমি যাম গুৱাহাটীলৈ। এয়া দেখিছে এতিয়া আমি নলবাৰীৰ পৰা আহি পালোঁ গুৱাহাটী, মানে সেইদিনাই অহা নাই, এয়া কেইদিনমান পিছত। ইয়াতে আহিছোঁ দাদা, মই, বাইদেউ আৰু বৌ, লগতে আছে কুহি। গতিকে এয়া আছোঁ আমি ফেঞ্চি বজাৰত। আৰু এতিয়া ইয়াৰ পৰা আমি যাম মঞ্জু চিল্কত, গতিকে তাত ল'ম কাপোৰ, পাটৰ কাপোৰ। এয়া সোমাই পেলাই ইয়াতে দেখিছে, আপোনালোককো অকণমান দেখুৱাই দিছোঁ। ইয়াতে আমি সোমাই পেলাই চালোঁ আৰু কাপোৰ। ইয়াতে মনৰ পচন্দমতে পালোঁ, ইয়াৰ পৰাই ল'লোঁ কাপোৰ। ক'ত আছোঁ আমি? কাপোৰ কিনি আছোঁ ন? ক'ত আছোঁ আমি? আৰু ইয়াতে দেখিছে কুহি পানী বটলটো পাই তাই একদম ফূৰ্তি লাগি গৈছে। আৰু ইয়াতে আমি ল'লোঁ কাপোৰ লৈ পেলাই এতিয়া আমি ইয়াৰ পৰা যাওঁ। আৰু আজিৰ এই ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ চাই ভাল লাগিল, অকণমান দেখুৱালোঁ। আৰু পাটৰ কাপোৰ যি লৈছোঁ সেইখিনি আপোনালোকক পিছত দেখুৱাম, যিহেতুকে বজাৰ কৰি থাকিলে তেনেদৰে ভালদৰে দেখুৱাব নোৱাৰি। আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে ফেচবুকত চাই আছে ফ'ল' কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, পুনৰ লগ পাম বিয়াৰ আন এটি নতুন ভিডিঅ'ৰ সৈতে। সকলোৱে হাঁহি থাকক, ফূৰ্তিত থাকক, বাই বাই।